2024 मायथाइनि एप्रिल दानावनो गिबिसिन बा गिबि खेबनि थाखाय सेबखांजानाय बर'नि गिबि लाइसि बिबार लाइसिनि जा 100 बोसोर फालिनाय हाबाफारि बे हाबाफारिखौ 2024 मायथाइ हाबजेननाय समनिफ्रायनो गुबुन गुबुन हालामाव आसाम नाङैनो खुंबोबाय थानायखौ जों नुनो मोनदों। बेयो जोबोद देरगाथाव आरो गोग्गाथाव बाथ्रा दे जोंनि बर'नि गिबिसिन लाइसि बिबार लाइसिया दिनै 100 बोसोर कमप्लिट खालामबाय आरो बेनिनो असिला लानानै दिनै जोंबो गलाघाट जिल्लानि सिङाव थानाय सौरभथार समाज जिल्लानि बेन्दोंनि बे जयन्तिपुर रंजालि नगरावहाय जोङो धनस्रि बा सौरभथार समाज जिल्लानि सिङाव थानाय गासै जोंनि माहारियारि आफादफोरनि दैदेनगिरिफोरखौ जयैनो लाफानानै जोङो बिबार लाइसिनि बे 100 बोसोर फालिनायखौ 2024 मायथाइनि दिनै जोबथा सान 31 डिसेम्बर खालि जोङो बे रंजालि नगराव जों जोबोद रंजा बाजायै जोङो फालिदों आरो बेजों लोगोसे 2024 मायथाइखौबो बिदाय होनाय हाबाफारि जों बेयाव लानाय जादों आरो गोजोनथाव बाथ्रा दे जों बिबार लाइसिया जिहेतु थुनलाइनि मोनसे थरसे जोंनि बर' थुनलाइनि थाखाय बियो थरसे जोंथि माथि अलंबार आरो बेजोंनो लोब्बा लाखिनानै दिनैनि बे गोजोन हाबाफारियाव जोङो बांरावारि मोनसे खन्थाइगिरि जथुमबो जिरायनाय जादों आरो बे हाबाफारियाव जोङो गुबुन गुबुन रावनि खन्थाइगिरि बिथांमोनखौ जों हांख्रायना लाबोदों। असमिया खन्थाइगिरि बेवहाय गोरखा खन्थाइगिरि बर'निथ' दंखायोनोखा बिदिनो मणिपुरि आदिबासि गोबां खन्थाइगिरि जों हांख्रायना लाबोदों आरो बिथांमोना जोंनि बे हाबाफारियाव बाहागो लाफायनानै बिथांमोननि खन्थाइखौ आवरायफैदों। जोबोद गोजोनथाव बाथ्रा आरो दिनैनि बे साना जोंनि हालामनि जोंनि रायजो राजानि थाखाय अरायसम गोसोखांथि जानानै थासिगोन आरो दिनै बे बुब्लियाव जोङो जोंनि हालामनिफ्राय जों गासै रायजो राजानिसिम जोङो 2025 मायथाइ गोदान बोसोरनि गोजोन हामलायनायखौ बे টেলিনিफ्राय जोङो बावहरदों। মই খুব সুখী হৈছোঁ যে মই পূৰ্বতে মোৰ এই সম্পৰ্কত জ্ঞান নাছিল যে 1924 চনৰ এপ্ৰিল মাহত আজিৰ পৰা 100 বছৰ পূৰ্বে যে বড়ো ভাষাত এখন যে আলোচনী ওলাইছিলে এই কথাটোৱে মোক খুব এটা সুখী কৰিছে আৰু চমকিত কৰি তুলিছে। ইয়াৰ জৰিয়তে আমি এটা কথা গম পাইছোঁ যে বড়ো ভাষা বড়ো সাহিত্য কিমান সমৃদ্ধ। অসমৰ ভূমিপুত্ৰসকল হ'ল আমাৰ জনজাতি বড়ো ভাই ভনীসকল। বড়ো ভাই ভনীসকলে 1924 চনতেই এখন আলোচনী ওলাইছিলে যি তিনিমহীয়া আছিলে, যিখনৰ নাম বিবাৰ। সতীশ চন্দ্ৰ বসুমতাৰীদেৱ তাৰ মুখ্য সম্পাদক আছিলে আৰু 8টা ইছ্যু ওলাইছিলে। সেই সময়ত অসমীয়া বঙালী লিপি তাৰ পিছতহে 1975 চনত আচলতে দেৱনাগৰী লিপিটো লৈছে। আৰু এটা কথা মই জানি খুব আচৰিত হ'লোঁ যে অতীজতে বোলে বড়ো ভাষা দেওধাই লিপি এইটো এটা গৱেষণাৰ দুৱাৰ মুকলি হৈছে। কাৰণ লিপি সম্পৰ্কে মোৰ যি সম্যক জ্ঞান আমাৰ পুৰণি যি লিপি কাইথেলি বামুণীয়া এইকেইটা লিপি খৰুষ্ঠী, কিন্তু মই দেওধাই এনেকুৱা লিপি শুনা নাই। গতিকে আজি মই খুব ভাল লাগিছে যে ধনশিৰি বড়ো ৱেলফেয়াৰ এছ'চিয়েশ্যনে যি আজি অনুষ্ঠান আয়োজন কৰিছে যে বড়ো ভাষাৰ এই আলোচনীখনে 100 বছৰ পূৰ কৰিছে। তাৰ উপলক্ষত আজি লগতে 2024 চনটো বিদায়ৰ উপলক্ষে আজি এটা অনুষ্ঠান আয়োজন কৰিছে আৰু বছৰটো আগন্তুক এটা আহি থকা 2025 চনক আদৰণি জনোৱাৰ উপলক্ষে আয়োজন কৰি বহুভাষিক এখন কবি সন্মিলন আয়োজন কৰিছে। মই নিজে উপস্থিত থাকি খুব আনন্দিত হৈছোঁ, খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে মই খুব এটা অভিভূত হৈছোঁ যে আজিৰ পৰা 100 বছৰ আগতে এখন আলোচনী প্ৰকাশ হৈছিল। মই ভাবোঁ ই এটা গৱেষণাৰ দুৱাৰ মুকলি কৰি দিছে। আমি এই জয়ন্তীপুৰ আজাৰগুৰি বা লক্ষীনগৰ এই অঞ্চলত ইয়াতো হয়তো এটা ইতিহাস লুকাই থাকিব পাৰে, ঐতিহ্য থাকিব পাৰে। কাৰণ আমি জানো আমাৰ এই কাষৰেই যে চাংকাটি চিচুপানী কাছমাৰী পথাৰ তাত কছাৰীসকলৰ ৰজাৰ যি শিলাস্তম্ভবোৰ আছে 1536 চনত আহোম আৰু কছাৰীৰ মাজত যুদ্ধ হৈছিল। তাৰ আগতে এই গোটেই বৃহৎ অঞ্চল কছাৰী শাসনত আছিল। নগাজুৰি খনিকৰ গাঁৱত এটা শিলালিপি উদ্ধাৰ হৈছে খ্ৰীষ্টাব্দ 4ৰ্থ-5ম শতিকা। সিয়ে অসমীয়া ভাষাৰ প্ৰথম শিলালিপি। কিন্তু সেই সময়ত কোনে ৰাজত্ব কৰিছিলে? সেই সময়ত কছাৰীসকলে ৰাজত্ব কৰিছিলে। গতিকে বড়ো ভাষা বড়ো সাহিত্য বড়ো জনগোষ্ঠীৰ এটা স্বকীয় ঐতিহ্য সম্পন্ন আৰু খুব চহকী। গতিকে আজি ইয়াত মই উপস্থিত থাকি খুব আনন্দিত হৈছোঁ, খুব সুখী হৈছোঁ। সকলোকে মই
নতুন বছৰৰ শুভকামনা যাচিছোঁ। সকলোৰে আহি থকা দিনবোৰ ভাল হওক। ধন্যবাদ।